মই জুমা কলিতাই আজি পুনৰ আপোনালোক সকলোকে মোৰ চেনেল গ্ৰীণ স্পেচেছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি মই আপোনালোকৰ ওচৰলৈ কোনো কেয়াৰ ভিডিঅ' লৈ অহা নাই, গতিকে আজি মই আপোনালোকক দেখুৱাম মোৰ সানডে মৰ্নিং ৰুটিন। আশা কৰোঁ ভিডিঅ'টি চাই সকলোৱে ভাল পাব। এয়া দেখিবলৈ পাইছে পৰ্টিলাকা অৰ্থাৎ 9 বাজি ফুল। এয়া আজিৰ পৰা এমাহমান আগত মই কাটিং লগাইছিলোঁ আৰু এতিয়া খুব ধুনীয়াকৈ ফুলিবলৈ লৈছে। আৰু আজিও মই ৰাতিপুৱা প্ৰথমে 9 বাজি ফুলৰ কাটিংছ লগালোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, গতিকে আহকচোন চাওঁ। ইয়াৰ একেবাৰে সৰু সৰু কাটিঙো খুব ধুনীয়াকৈ চলি যায়। মই এনেদৰে 2-3 ইঞ্চিমান কৰি ডালবোৰ কাটি লৈছোঁ আৰু তাৰ পাছত এনেদৰে তলৰ পাতবোৰ আঁতৰাই দিছোঁ আৰু আধা ইঞ্চিমানকৈ ডালবোৰ মাটিত গুজি দিছোঁ। গুটিখিনি লগাই হোৱাৰ পাছত এনেদৰে পানী দি দিছোঁ, গতিকে আপোনালোকেও এনেদৰে লগাব আৰু 5-6 দিনৰ বাবে ছাঁ পৰা জেগাত ৰাখি থ'ব আৰু মাটিখিনি সম্পূৰ্ণ শুকালেহে পানী দিব। তাৰ পাছত মই টাবৰ মাটিবোৰ খান্দি দিলোঁ, কিয়নো ইয়াৰ দ্বাৰা শিপাবোৰে বতাহ পায় আৰু প্লাণ্টজোপা বাঢ়ি অহাটো সহায় হয় আৰু লগতে মাটিখিনি ড্ৰেইনেজ কেপাচিটিটো ইম্প্ৰুভ হয়। তাৰ পাছত কিছু প্লাণ্টক পানীও দিলোঁ। আৰু এনেদৰে হিউমিডিটি লাভিং প্লাণ্টছবোৰক পানীৰে স্প্ৰে কৰিলোঁ।
গতিকে আজি মই এনেদৰে মোৰ প্লান্টছবোৰৰ লগত ৰাতিপুৱা সময়খিনি কটালো আৰু তাৰে এটি সৰু ভিডিঅ' মই আপোনালোকলৈ বুলি আগবঢ়ালোঁ আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব